Hello guys, welcome to my YouTube channel. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মোৰ প্ৰথমটো vlog. যদি ভাল লাগে লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়া হলে বলক আৰম্ভ কৰো আজিৰ ভিডিওটো। ঘৰৰ পৰা প্ৰায় 14 কিলোমিটাৰ স্কুটিৰে আহি আমি আহি পালোহি ঠাইডোখৰ আৰু তাৰ পৰা আকৌ স্কুটি থৈ এনেদৰে খোজকাঢ়ি যাত্ৰা। যিহেতু প্ৰথম আহিছো আগতে অহাৰ অভিজ্ঞতাও নাই সেয়েহে ঠাইবিলাকো অচিনাকি। আমি মাত্ৰ 4 জনী আহিছো ৱাটাৰফললৈ। নাজানো আৰু কিমান দূৰ আছো, ভাগৰ লাগি গৈছে খোজকাঢ়ি তথাপিও গৈ আছো। এয়া চাওকচোন, ইমান ধুনীয়া পাহাৰ, ইমান ধুনীয়া দৃশ্য। এয়া আহি আছো আমি এতিয়া 1 কিলোমিটাৰ মান খোজকাঢ়ি আহিলো, কিন্তু পোৱাগে নাই আৰু গৈ আছো। চাওকচোন কেনেকৈ জংঘলৰ লুংলুঙীয়া ৰাস্তাৰে, আৰু কিমান দূৰ পাবগে লাগিব নাজানো, কিন্তু আহি ভালে লাগিছে। এয়া হয়তো ৱাটাৰফলৰ পৰা অহা পানী। ৰাস্তাটো চাওকচোন কেনেকৈ মাছ ভাগতে পানী আহি আছে। ব'লক বাৰু গৈ থাকো, কি হয় দেখা যাওক। ফাইনেলি চেণ্ডেলযোৰ খুলি হাতত ললো। দেখিছেনে ৰিনিকি ৱাটাৰফলটো দেখা নাই বাৰু, কিন্তু আমাৰ নিচিনা কোনোবা আহিছে। আহি আছো পোৱাহিয়ে নাই। নাজানো আৰু কিমান দূৰ বাকী আছে। আহি আছো। শুনিছো লাহে লাহে ৱাটাৰফলৰ মাতটো, ৱাটাৰফলৰ পৰা পানীৰ কুলকুলনি। ফাইনেলি পালোহি আমি ৱাটাৰফল। এয়া ৱাটাৰফল। বহুত কষ্টৰ শেষত এয়া আহিছো ৱাটাৰফল। দেখিছেনে ইমান ধুনীয়াকে পানীখিনি। ধুনীয়া পৰিৱেশ, ধুনীয়া দৃশ্য। এয়া চব গা ধুম বুলি ভাবিছিলো যদিও পানীখিনি যিহেতু বহুত দ, সেইটো কাৰণে গা ধোৱাৰ কথা বাদ দিছো। কেনেকুৱা লাগিছে আহি? বিৰাট বঢ়িয়া লাগিছে। কেনেকুৱা লাগিছে আহি? এয়া চব চেলফি মাৰি আছে, চেলফি মৰাত ব্যস্ত। কেনেকুৱা লাগিছে? আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই, আকৌ লগ পাম।